জিলেলে জিলেলে ও জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে পাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙা দৈ বাঁহৰ চুঙা দৈ বাঁহৰ চুঙা দৈ ঐ কচুগুটি আনিবি ককাই তোৰ পৰা শান্তি নাই ন তপিনা ডাঙৰ চাই তপিনা ডাঙৰ চাই এই পগলাটো গান শুন গান এটাতো ভালকে গাব নাজানে ওৰে টুকা তোৰে টুকা জয়েন কৰি কৰি কি যে গান গায় ঐ নামিয়া নামিয়া বুলি কৈছ না তো ঐ লৰা কথা কলে শুনিবি নামিয়া তোৰ পৰা মানে কতো শান্তি নাই ইয়াৰ পৰা দলি মাৰিম ভৰি চৰি ভাঙি পৰিবি হে হে ঐ খনি তই নামি নাহ নেকি হা তোৰ জহতে গাঁৱলৈকে ওলাই যাব নোৱাৰো চবে কয় আপোনালোকে এইটো কৰিলে মোৰ ঘৰত সিটো কৰিলে তই ইমান কচুগুটি নে অ মামা চোৱাচোন তোমাৰ পিছফালে হেডাল সাপ হা আইও মা কত মই মিছাকে কৈছিলো ভয় খালে এখন আহি তোৰ পৰা মানে অলপ শান্তি নাই তই কিয় মিছা কথা তই নামি আছ নাজে নামিয়া তোক চাবিচোন বাঘৰে পিঠি যদি বখলে বখল কৰিব নোৱাৰো তোৰ এইবোৰ কি ধেমালি হা এইবোৰ ধেমালি কৰিব পাৰে নেকি চাবিচোন তোৰ এইবোৰ ধেমালিতে এদিন তোৰ কি অৱস্থা হ'বগে নামিয়া তই হেৰি দেউতাৰে বজাৰ কৰিবলৈ গ'ল তই সেই পিছফালে পথাৰখনতে গৰুকেইটা আলি থৈ আহিছে তই অলপ চাই মেলি ঘৰলৈ লৈ আহিবি যা গৈছো যা তুমি যাচোন মই যাম নহয় গৈছো নহয় নামিয়া বাপেৰে আহি যদি গৰুকেইটা পেট ভৰা নেদেখে দুটাকে থব যাম মই যাওঁ দিয়া ঐ ভালকে চাবি আকৌ ইফালে সিফালে চাবি জংঘলখন ওচৰতে আছে অলপ সাৱধানে ল'ৰাটোৰ গাতনো কেতিয়ানো বুজা শক্তিটো আহিব নাজানো আৰু দেই যাওঁ চাহ টুপি বনাই খাই লওঁগে হামিয়া হামিয়া গাত ততেই নাইকিয়া হৈ গৈছে আৰু ভালকে খা দেই এই চিংগুলি মুংগুলি ভালকে খা পেট ভৰাই খা দেই ঐ তই কি চাই আছ খা আকৌ তহঁতি খাই থাকচোন দেই ঐ তহঁতি পেট ভৰাই খাই থাক আকৌ ক'তো নাযাবি লোকৰ বাৰীত নোসোমাবিগে আকৌ মই ইয়াতে আছো ঐ মই ইয়াতে আছো তহঁতি খাই থাক জিলেলে জিলেলে ও জিলেলে জিলেলে যাবগৈ লাগিব মই অৰুণাচললে ঐ খাইছনে ক'ত গৈ আছ তই হা ঘূৰ ঘূৰ তোমাক দেখা পাই কাষে চাপি গলো যে মৰম লাগে তোমালে ধুনীয়া মুখনি চাই চাই ঐ খা 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 ক'ত গৈ আছ তই হা পিছত দেউতাই আহি যদি তহঁতৰ পেট ভৰা নেদেখে থব মোক মা পৰিলো আলচি লাগি গৈছে কি কৰো ৰ দিমাগলে কথা এটা আহিছে আজি গাঁৱৰ মানুহক ভয় এটাকে খুৱাওঁ ৰ ঐ বাঘ ওলাইছে বাঘ আমাৰ পথাৰত বাঘ ওলাইছে ঐ বাঘ ওলাইছে বচা মোক বচা ঐ কোন ক'ত আছ ওলাই আহত ওলাই আহ বাঘ ওলাইছে বোলে বাঘ ওলাই আহত ঐ ওলা ওলা বাঘ ওলাইছে বোপাই কি ওলাইছে বত্তা বাঘ ওলাইছে বোলে কোনোবাই চিঞৰি আছে পথাৰৰ ফালৰ পৰা বাঘ ওলাইছে বুলি ঐ তহঁতি কোনো নাই নেকি ৰে ওলাই আহতচোন বাঘ ওলাইছে বোলে ৰাইজ আমাৰ কাষৰে হাবিখনত বোলে বাঘ ওলাইছে কোনোবা এজন হাবিৰ মাজৰ পৰা বহুত বেয়াকে বাঘ ওলাইছে বুলি চিঞৰিছে আমি বচাবগে লাগিব গম পাই ৰাইজ বলক ৰাইজ নহলে বহুত দেৰি হৈ যাব বৰ্তা আপুনি যাব নালাগে আপুনি দৌৰিব নোৱাৰিব নহয় আমি কেইজনমানে যাওঁ আৰু তোমালোক সৰু ল'ৰা ছোৱালী তোমালোকো যাব নালাগে তোমালোকো দৌৰিব নোৱাৰিবা নহয় আমি ডাঙৰ কেইজনে যাওঁ আৰু নব আপুনিও যাব নালাগে আপুনি ইয়াতে ৰখি থাকক ভগৱান মোৰ ল'ৰাটো গৰু চৰাই আছিলে বচাবা আৰু ভগৱান সি অকলে অকলে আছে কি কচুগুটি তাত আছে গৰু চৰাই আছে নেকি হে ভগৱান বচাবা আৰু তাক প্ৰভু
বলক বলক ৰাইজ, দেৰি নকৰিব, নহ'লে বহুত পলম হৈ যাব। বলক। বলক বলক, নহ'লে বহুত দেৰি হৈ যাব। বলক। নব, আপুনি চিন্তা নকৰিব, আমি আহিছো নহয়। আহক ৰাইজ। কচু ঠুকা দিয়া বা মই গৰু চৰাবলৈ নপঠাও। বৰমা, আপুনি নাকান্দিবচোন, কচু একো নহয়, ভগৱানে ৰক্ষা কৰিব তাক। হে ভগৱান, চাবা আৰু। হে ভগৱান, ৰক্ষা কৰা। একো নহয়, তুমি চিন্তা নকৰিবাচোন, ভগৱান আছে নহয়, ৰক্ষা কৰিব। ঐ, তহঁত দুটাই বৰমাক নি ঘৰত থৈ আগেচোন যা। হ'ব ককা। বৰমা উঠক। ঐ কচু, ক'ত ওলাইছে বাঘ? হা, ক'ত ওলাইছে? ঐ কচু, নকওঁ কিয়, ক'ত ওলাইছে বাঘ? হা, মোৰ মিছা কথাত চব মানুহ আহি গ'ল। চবকে উল্লু বনাই দিলো। মই চবকে মিছা কথা কৈছিলো বাঘ ওলালে বুলি। মই গাঁৱৰ ৰাইজক বুৰ্বক বনালো বাঘ ওলালে বুলি মিছা মিছিকৈ। কি কলি তই? মিছা কথা কলি? মই মিছা কথা কলো। মই চবকে বুৰ্বক বনাই দিলো। ঐ জহনি যোৱা, তোৰ মিছা কথা ক'বলৈ কি হ'ল? মিছা কথা ক'বলৈ গাঁৱৰ ৰাইজে চবে ভয় খাই আছে। তোৰ মায়ে যে তাত কান্দি মৰি আছে, তোৰ সেইবোৰ কাণ্ড জ্ঞান নাই। ইয়াত তই মিছা কথা ক'বলৈ আহিছ, ধেমালি কৰিবলৈ আহিছ। গাঁৱততো তই দুষ্ট কৰি থাকই, এই জংঘলৰ মাজত ইমান ডাঙৰ এটা ধেমালি কৰিবলৈ ক'ত সাহস পালি তই? হা, গোটেই গাঁৱৰ মানুহ গোট খাই চিন্তা হৈ গৈছে, তই ইয়াত ধেমালি কৰিবলৈ আহিছ। ঐ নাম, তই গছৰ ওপৰৰ পৰা নাম। আজি তোৰ কি অৱস্থা হ'ব ঠিক নাই। গোটেই গাঁৱৰ মানুহক অশান্তি কৰি দিছ তই, ইমান ডাঙৰ মিছা কথা কৈ। এনেকুৱা মিছা কথা ক'ব পাৰে নেকি? মই ধেমালিহে কৰিছিলো। এইবোৰ কি ধেমালি? হা, এইবোৰ ধেমালি? এইবোৰ ধেমালি তোক কোনে শিকালে? এইবোৰ ধেমালি কৰিবলৈ আহিছ তই? বলক বলক ৰাইজ, ইয়াৰ এই ধেমালি যহতে মোৰ পথাৰৰ কাম পথাৰতে পৰি থাকিলে। হয় হয়, ময়ো মোৰো কৰি পথাৰলৈ পেলাই যাবলৈ আছিলে, লৰালৰিকৈ ইয়ালৈ আহিছো। বলক বলক ৰাইজ, বলক। মজা লাগিলে, মজা লাগিলে। ঐ ঘূৰ ঘূৰ, তাতি বহুত খালি, বল বল, ভালে বল, যাম দে এতিয়া। ঐ তহঁতি খাই থাক আকৌ, মই ইয়াতে ৰখি আছো। মাছলৈ গৈছিলুং, এজনী নাপালুং, ঘৰলৈ আহি মই নিমখ ভাত খাই দিলুং। এজনী ছোৱালী বহুত ভাল পাইছিলো, এটালৈ পলাই গ'ল, এচুমা নাপালো। ঐ খা দেই। জংঘলৰ মাজৰ পৰা দেখোন কিবা আৱাজ এটা আহি আছে। কি বস্তু হ'ব পাৰে বাৰু, ইমান ডাঙৰ শব্দ? হে ভগৱান, এইটো দেখোন সঁচা সঁচিকে বাঘ। বাঘ ওলাইছে, বাঘ ওলাইছে, বচাওক মোক, বচাওক। বাঘ, বাঘ ওলাইছে, জংঘলত বাঘ ওলাইছে, কোনোবাই মোক বচাওক। হেৰি, এই জংঘলৰ পৰা আৱাজ এটা আহিছিলে, গম পাইনে? কোনোবাই চিঞৰি আছিলে, বাঘ ওলাইছে নেকি আমাৰ জংঘলৰ ফালে। নহয় নহয়, এই কচুগুটি কাম সি ধেমালি কৰি আছে জানে। সেইদিনাখনো ধেমালিত একদম আমি গোটেই ৰাইজ গোট খাই কেনে গলো নহয় বচাবলৈ। পিছে বাঘ চাগ একো ওলোৱা নাই, সি ধেমালিহে কৰি আছিলে। আজিও সিয়ে ধেমালি কৰি আছে, তাৰ বাহিৰে কোনো নহয়। হয় নেকি? মই ভাবিছো সঁচাকে বাঘ ওলাইছে নেকি। নহয় নহয়, বাঘ চাগ নহয়। সি আৰু গৰু চৰাবলৈ গৈ গছৰ ওপৰত উঠি পেলাই সেইবোৰকে ধেমালি কৰি থাকে সি। তেন্তে একো নাই বাৰু, মই ভাবিছিলো আকৌ সঁচা সঁচিয়ে হয় নেকি। ঠিক আছে তেন্তে মই গৈ থাকো। গৈ থাকক, ময়ো যাওঁ। কি হ'ল, ল'ৰাটো ইমান দেৰি হ'ল ঘৰলৈ অহা নাই দেখোন, গধূলিয়ে হ'ব হ'ল এতিয়া। হেৰি, আপুনি আমাৰ ল'ৰাটোক দেখিছিলে নে? নাই দেখা নহয়, কি হ'ল, কচু ঘৰত নাই নি? নাই, গধূলি হ'ব হ'ল, সি গৰু চৰাবলৈ ওলাই গৈছিলে, এতিয়ালৈকে ঘৰলৈ অহা নাই। মোৰ দেখোন বহুত ভয় লাগিছে। কি, সি জংঘলত আছে? জংঘলৰ পৰা অথনি মই কোনোবা এটা চিঞৰা শুনিছিলো, বাঘ বাঘ বুলি।
হেৰি ককাইদেউ ইমান লৰালৰিকে কোনফালে যায় হা এই আমাৰ জংঘলত বোলে কোনোবা এটাক বাঘে খাই পেলালে বুলি কৈছে গোটেই গাঁৱৰ ৰাইজ জংঘলৰ ফালে গৈ আছে ময়ো তাকে শুনি লৰালৰিকৈ ওলাই আহিছো আপুনি কিয় কান্দিছে আকৌ এই নৱহঁতৰ কচু বোলে ঘৰত নাই সি গৰু চৰাবলৈ সেই জংঘলৰ ফালেকে যায় এতিয়ালৈকে আহি পোৱা নাই কোনোবা এজনে কৈছিলে সৰু ল'ৰা এজনক ধৰিলে বুলি মই গৈ থাকো দেই মোৰ কথা নুশুনিলি আজি তোৰে বিপদ হ'ল নে